মই কষ্টৰে আকৌ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই খুৰাৰ পৰা আহিলোঁ। খুৰাৰ পৰা ঘৰ আহি আকৌ মই গীতাঞ্জলিৰ লগত সিহঁতৰ জেঠাইকৰ ঘৰলৈ আহিলোঁ। আৰু জেঠাইকৰ ঘৰলৈ আহি পিনে এতিয়া মই পাৰ্কত আছোঁহি। সিহঁতৰ ঘৰৰ ওচৰতে পাৰ্ক এখন আছে, কৃষ্ণচূড়া উদ্যান। তাত আছোঁহি। এতিয়া মই পাৰ্কতে ব্লগটো ষ্টাৰ্ট কৰিছোঁহি। চব কি ধুনীয়া পৰিৱেশ চব। সেইজনী গীতাঞ্জলি, সেইটো ভাইটি। তাই লাজ কৰে, তাই নোলাওঁ বুলি কৈ পিনে পলাইছে সেইফালে। ফটো মাৰিবলৈ বহুত ধুনীয়া হয়। সেইজনী ফটো মৰাত বিজি। মোকো মাৰি দিবা দেই। আৰু এফালে যাম ফুৰিবলৈ। আপোনালোকে চাই থাকিব ব্লগটো, তেতিয়া গম পাব। এইখন চব কি ধুনীয়া। হয়তো ভাইটি ওপৰলৈ গৈছে। সেইটো জেঠাইকৰ ভাইটি গীতাঞ্জলি। সেইজনী বা এজনী যাব আমাৰ লগত। খুব লৰালৰি, আকৌ এঠাইলৈ যাব লাগে যে, সেইকাৰণে লৰালৰি হৈছে। ফটো মাৰিবই দিয়া নাই। ফটো অকল দুকপিমান মাৰিছোঁ। এইটো চুইমিং টাইপৰ এতিয়া পানীটো ওলোৱা নাই। ধুনীয়া পৰিৱেশ। পাৰ্কত অভিয়াছলি ধুনীয়াই হ'ব ন। মই এইকেইদিন পাৰ্কতে গৈ আছোঁ। সেইদিনাখন গোলাঘাট যমুনা পাৰ্ক। সেইটো সি জোলনা খেলিব গৈছে। আহিছিলোঁ, এতিয়া যাব হ'লে। আমি এতিয়া তিতাবৰ মিউজিয়াম চাবলৈ যাম। তাত গৈ লগ পাই আছোঁ, তাত দেখাই আছোঁগৈ। আৰু এতিয়া বহুত লৰালৰি হৈছে দেই। বা এজনী আহিছে, তোৰ বাহঁতৰ বাৰ লগত যাম আৰু লৰালৰি হৈছে, সেইকাৰণে তাৰপৰা গৈ আহিলোঁ। থাকিব সেইজনী আগত গৈ আছে। তই পাত্তাই দিয়া নাই যে আজি মোক। তাই মোক আজি পাত্তাই দিয়া নাই। এতিয়া আমি আহি আছোঁ। সেইজনী বা, এজনী ভণ্টি সেইফালে ভাইটিটো বহি আছে। সেয়া গৈ পাই পিনে আকৌ কৰি আছোঁ। সেয়া আমি আহি পাই গ'লোহি এতিয়া মিউজিয়াম। গ'লোহি। কি ধুনীয়া। সেয়া মোৰ মনটো বহুত ভাল লাগিছে। মই এবাৰ অহা নাই। ছানফ্লাৱাৰ ফুলি আছে দেখা। আমি সোমাইছোঁহি এতিয়া ইয়াত। আৰু বেতৰ ধুনীয়া ধুনীয়াকৈ বনাই থৈছে। স্পৰ্শ নকৰিবলৈ কৈছে, কিন্তু মই চুই পাইছিলোঁ পটক। চাইনবৰ্ডখন পঢ়ি চোৱা নাছিলোঁ যে, মই মন কৰা নাছিলোঁ। নুচুব কৈছে, মোকো চুবলৈ কৈছে। ইয়াৰ ঘৰৰ ওচৰতে আহি থাকে, সেইকাৰণে ই হিৰো আজি। এখন পাৰ্ক। ইয়াৰ পাৰ্ক টাইপৰ আছে, ইয়াত বহিবও পাৰি। বহুত ধুনীয়া বহুত ধুনীয়া। এৰিয়াটো বহুত ডাঙৰো হয়। মই এতিয়া জোলনা জুলিম। চব একদম ফটো মাত বিজি হৈ বাই জীয়েকক ফটো মাৰি আছে। আমাৰ ফটো মাৰিবলৈ লোকেশ্যন বিচাৰি আছে। ইমান ধুনীয়া জেগাত তাই লোকেশ্যনে বিচাৰি পোৱা নাই। হয়নে? বিচাৰি পালা নাই? নাই, তাই লোকেশ্যনে বিচাৰি নাপায়। হেভি মানুহ। ফটো মাৰিলোঁ। ফটো মাৰি কৰি আকৌ এতিয়া ওপৰলৈ যাওঁ আৰু ওপৰত আছে হয়নে? ফটো মাৰি ভাগৰি গ'লগৈ। মানুহবোৰ আহিছে এতিয়া তোমাৰ ফিল্ডটো কৈ দিয়াচোন, কেনেকুৱা লাগিছে? মোৰ মোবাইলটো কেমেৰাটো ভাল নহয়। ভিউটো মজা দেই। সেইফালে যাওঁ এয়া ছেকেণ্ড মহলত। বহুত ধুনীয়া কৈছে ন, বহুত ধুনীয়া। ডলা পাচি
জানে আকৌ কষ্টৰি হেৰি বুলি বেলেগ এটা ৰুমৰ পৰা আহিলোগৈ কিন্তু তাত কেমেৰা এলাউ নাই সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ সেইটো তাত মানে নিবলৈ নিদিয়ে কেমেৰা CCTV লগাই থৈ নহয় সেইকাৰণে নিবও নিদিয়ে এতিয়া আমি আকৌ আহি আছোঁ চব কি ধুনীয়া হয় এইবোৰ ডলা চালনী ওলমাই থৈছে মানে লগাই থৈছে মানে ৱালত বহুত ধুনীয়া কৈছোঁ ন বহুত ধুনীয়া আকৌ আহি তল পালোহি কাপোৰ দোকান এইবোৰ বিকে নে নিবিকে মই নাজানো খালি আছে আৰু দেই ৰ'ব আৰু এটা বস্তু দেখাম সেয়া নৰকাসুৰ ইয়াত সৰু ৰুম এটা আছে মানে সেইটোত সোমাবলৈ নোৱাৰোঁ ভয় লাগে চাই থৈ হৈ নেও চব চাবলৈ গৈছিলোঁ কিন্তু খোলাই নাই বন্ধ আৰু সোমাব নোৱাৰো ভয় লাগে এয়া পুতনা বহুত অদ্ভুত বস্তু আছে আৰু এটা দেখাম ৰ'ব এয়া চব কি ধুনীয়াকৈ সজাই থৈছে মানে আমাৰ দেৰি হৈছে মানে বাৰ লগত অহা দাদাজন এতিয়া যাব মানে কিবা কাম আছে বোলে সেইকাৰণে লৰালৰি হ'ল আৰু চালোঁ বহুত চালোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ চব কাৰণ সোমাব নিদিয়ে যে কেমেৰা সেইকাৰণে আমি দেখাব নোৱাৰিলোঁ হয় নকৰে মানে ইয়াৰ বাহিৰৰ পৰিৱেশ চব লাইট জ্বলাই দিলে চবফালে এইবোৰ ফটো মত ব্যস্ত মানুহ মাৰা মই মাৰিম ৰ'ব দেই দেখাইছোঁ ইয়াক ফালৰ পৰা আপোনালোক যাবলৈ হৈ গ'ল ফটো চটো মাৰি কৰি ৰেডি একদম ফটো মাৰিলোঁ বহুত মানে সেইবোৰ বহুত লৰালৰিকৈ আহিবলগীয়া হ'ল এতিয়া যাওঁ আৰু আকৌ গৈ পিনে আকৌ সোমামগৈ সেইখন পাৰ্কত ওচৰৰ পাৰ্কখনত কাৰণ তাত লৰালৰিকৈ গুচি আহিলোঁ যে ফটো মাৰি ফটো মাৰিব লৈছোঁ আমি এতিয়া ওলাই যাম ওলাই গৈ আকৌ তাত হ'ব আমি মানে আকৌ ওচৰখনত সোমামগৈ চাই থাকক ধুনীয়া কৰি থৈছে নহয় ওলাই যাবলৈ মন নাযায় সোমালে যাবতো লাগিব এতিয়া ন কেনেকুৱা লাগিলে আকৌ সোমামগৈ মানে পাৰ্কত গৈ পিনে চাই থাকক এতিয়া গৈ পাই লওঁগৈ তাৰ আকৌ আহি পাৰ্ক পাই গ'লোহি এতিয়া মানুহ আছে দেই মানুহ অলপ আছে কিন্তু অথনি মানুহজন নাছিলে কিন্তু মোৰ কেমেৰাটো ভাল নহয় সেইকাৰণে মোৰ মনটো বহুত বেয়াও লাগিছে ইয়াত দলং সেইখন কেমেৰাটো ভাল উঠা নাই দলঙৰ ওপৰত অথনি মানে এইখন চাবলৈ আমাৰ থাকি গ'ল এইবোৰ অকণ চালোঁ কিন্তু আমি মানে ইয়ালৈকে আহিব মানে নাহিলোঁ যে ভয় লাগে মাজতে থাকিলে বহুত ভাল লাগে মানে কৈছোঁ বহুত ভাল লাগে আৰু আছোঁ কাৰণ আন্ধাৰ গ'ল লাইট দিয়া নাই যে ইয়াত ঘৰ হৈ আপাহঁতৰ ঘৰ পালোহি সেয়া আপা কাম কৰি আছে আৰু আজি কি কৰিলোঁ দেখালোৱে যদি ব্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ